हेलो व्यूअर्स आसाम विंडो तरफ आको एटा नतुन प्रडक्ट লৈ আনিলো মোৰ ওচৰত আছে মিল্টনৰ থাৰ্মোৱেৰৰ ইনসুলেটেড ওয়াটাৰ ফিল্টাৰ এটো চাইছে মোৰ তাত মিল্টনৰ এটা ওয়াটাৰ ফিল্টাৰ গৰম দিন আহি আছে ফিল্টাৰ সকলো ঘৰতে লাগে আৰু যদি কাবাৰ ইনসুলেটেড ওয়াটাৰ ফিল্টাৰ নাই বা আপোনাৰ থাৰ্মোস ওয়াটাৰ ফিল্টাৰ নাই গৰম দিনৰ কাৰণে ল'ব পাৰে ইয়াৰ আপোনাৰ গুণ কি সকলো এটো ভিডিঅ'ত কোৱা হ'ব ইয়াৰ দাম আৰু এটো কিমান পাৰ্চেন্ট ডিসকাউন্টত পোৱা যায় সকলো এটো ভিডিঅ'ত কোৱা হ'ব আশা কৰো নিশ্চয় ভাল পাব তো ভিউয়াৰ চাক মোৰ ওচৰত আছে আপোনাৰ মিল্টনৰ থাৰ্মোৱেৰ ইনসুলেটেড ফিল্টাৰ এটো এটা অৰেঞ্জ কালাৰৰ আৰু এটো হ'ল ব্লু কালাৰৰ এনেকুৱা তিনটা কালাৰ পোৱা যায় ব্ল্যাক ব্লু আৰু অৰেঞ্জ মোৰ তাত দুটা কালাৰ আছে আৰু ব্ল্যাকও আছে ইয়াত মই দুটা কালাৰ দেখালো এটো থাৰ্মোস ইনসুলেটেড কিয় কোৱা হয় আপোনাৰ ব্ল্যাক ফিল্টাৰতকে এটো অলপ ব্যতিক্ৰম মই দেখাই দিছো নমাই পেলাই প্ৰথমে মই ফিল্টাৰটো ভিতৰটো খুলি পেলাই দেখাই দিও ভিতৰটো কিমান ডাঙৰ আছে আৰু ভালেমান সাইজ আছে এটো চাক আপোনাৰ ওপৰৰ খাপটো আপোনাৰ দুটা হোল দিয়া থাকিব এইখিনিত আপোনাৰ কেন্ডেলটো বহিব এইখিনিটো এটা নট সিস্টেম থাকে এটো আপোনাৰ চেঞ্জও কৰিব পাৰিব আৰু ডাইৰেক্ট এটো সদা খোলা খুলি কৰিব নালাগে যেটা নতুন কিনিব ইয়াৰ ওপৰতে আপুনি কেন্ডেলটো বহাই দিলে হ'ল এই ভালেমান বহল আছে আৰু তলৰ খাপটো হ'ল এটো হল তলৰ খাপটো আৰু ইয়াতে আপোনাৰ যেটো টেপটো দিয়া আছে টেপটো আপোনালোকে ৰিপ্লেস কৰিব পাৰিব কিবা এটা যদি কাৰো যদি বেয়া হৈ যায় এসমত ভাঙি যায় গৈ তেতিয়া আপোনালোকে বহলাব পাৰিব ভালেমান বহল আছে ক্লিন কৰিবলৈও ভাল আৰু হেতু হল কেন্ডেল দুটা থাকিব এটো হল মিল্টনৰ কেন্ডেল আপোনালোকে যেতিয়া আপোনাৰ কেন্ডেলটো বেয়া হয় দোকানী গৈ পেলাই কলে হলা মিল্টনৰ ফিল্টাৰৰ কেন্ডেল তেতিয়া আপোনালোক মিল্টনৰ ভিতৰত দুটা কেন্ডেল পোৱা যায় এটো এটা মডেলৰ আৰু এটা বেলেগ মডেলৰ এনেকুৱা সাইজে থাকিব কিন্তু তাৰ গুৰিৰ মডেলটো বেলেগ থাকিব হয়তো আপোনালোকে ফিল্টাৰটোৰ ফটোটো দেখাই দিব তেতিয়া আপোনালোকে আনিবলৈ সুবিধা পাব আৰু যেটো মই থাৰ্মোৱেৰ ইনসুলেটেড কলো ফিল্টাৰ এটো তাৰ বেনিফিট হল পানীটো ঠাণ্ডা ৰাখে ইয়াৰ ভিতৰত এক্সট্ৰাকে এটা ফোম দিয়া থাকিব হেতু আপোনাৰ পানীটো ঠাণ্ডা ৰাখিবৰ কাৰণে আপোনাৰ সহায় কৰে সেইকাৰণে ইনসুলেটেড বুলি কোৱা হয় ভিতৰত ফোম এটা থাকে আৰু যিবিলাক জেনেৰেল ফিল্টাৰ থাকে হেবিলাকত দিয়া নাথাকে হেবিলাক আপোনাৰ যেটো ৰুম টেম্পাৰেচাৰৰ লগত আপোনাৰ পানীটো গৰম ঠাণ্ডা হৈ থাকিব এটো যদি আপোনাৰ ৰুমত যদি আপোনাৰ গৰমটো বাঢ়ি যায় টেম্পাৰেচাৰটো বাঢ়ি যায় ভিতৰত আপোনাৰ টেম্পাৰেচাৰটো তেনেকৈ একেই থাকিব যদি ঠাণ্ডা পানী দি ৰাখে ঠাণ্ডাই থাকিব আৰু গৰমটো নাৰাখি অৱশ্যে আৰু ইয়াৰ আৰু এটা ফায়দা কি হ'ল এটো চাক আপোনাৰ তলফালে টেপ দিয়া আছে হয়তো কবাত আপোনালোকে পিকনিক যাব হয়তো কেতিয়াবা আপোনালোকে হয়তো পিকনিক যাব পাৰে বা কতবাত আপোনালোকে ট্ৰেভেল কৰিব পাৰে কিবা এটা কাৰণ যদি ইয়াত লিকুইড টাইপৰ বস্তু বা আপোনাৰ গৰম পানী বা ঠাণ্ডা পানী আপোনালোকে আইচ দিয়া পানী দিব বিচাৰে ইয়াত দি পেলাই আপোনালোকে এনেকুৱা ঢাকন মাৰি পেলাই এটো এটা এনেকুৱা বাকেটৰ নিচিনাও আপোনালোকে ইউজ কৰিব পাৰে লৈ যাওক তাৰ পিছত হয়তো পিকনিকত গৈ পেলাই এখিনিত আপুনি উলিয়াই পেলাই আপুনি পানী খাব পাৰিব এটো এটা ফায়দা বেটা আছে ইয়াত যেটো এটা এক্সট্ৰাকে বাকেট আমি বনাই পেলাই দিব পাৰি তো ইয়াৰ দুটা আপোনাৰ বেনিফিট চালে এনেকুৱা টাইপৰ আপোনাৰ ফিল্টাৰ এখিনিত চাইছে আপোনাৰ অৰেঞ্জ কালাৰ এটা আৰু এই ফিল্টাৰ বিলাকৰ যদি মই সাইজ বিলাক ক'ব যাও ইয়াৰ থাকিব তিনটা সাইজ 20 লিটাৰ 24 লিটাৰ আৰু 30 লিটাৰ 30 লিটাৰৰ আপোনাৰ প্ৰাইসটো অলপ বেছি থাকিব 20 লিটাৰৰ প্ৰাইসটো থাকিব আপোনাৰ 3255 টকা ডিসকাউন্ট দি পেলাই আপোনালোকে 10% ৰ পৰা 15% বা 18% লোক আপোনাৰ ডিসকাউন্ট পাই যাব হেতু হিচাপত আপোনালোকে ক্যালকুলেট কৰিব পাৰিব আৰু 24 লিটাৰটো প্ৰায় আপোনাৰ যদি ডিসকাউন্ট দি পেলাই প্ৰায় 30,000 টকা ওচৰচি পৰি যাব আৰু আপোনাৰ 20 লিটাৰটো প্ৰায় ডিসকাউন্ট দি পেলাই 2500 টকাৰ ভিতৰত পাই যাব হেতু হিচাপত আপোনাৰ 30 লিটাৰটো অলপ বেছি হ'ব 30,000 টকা পাৰ হৈ যাবগৈ তো তিনিটো আপোনালোকে প্ৰাইসৰ বিষয়েও জানিলে তো ভিউয়াৰ্স এটো চালে মিল্টনৰ থাৰ্মোৱেৰৰ ফিল্টাৰ আৰু আপোনালোকে যদি গৰম দিনত এটালুকা ফিল্টাৰ এটা ল'ব বিচাৰে ল'ব পাৰিব ৰুম টেম্পাৰেচাৰৰ লগত পানীটো গৰম হৈ নাযায় পানীটো ঠাণ্ডা ৰাখিব আৰু খুব ভাল কোৱালিটি মিল্টনৰ ভিতৰত তো ভিউয়ার্স এই ভিডিওটো কেনেকুৱা লাগিলে যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু কিবা যদি জানিবলগীয়া থাকে হেয়া কমেন্টত জনাব যদি নতুন হয় মোৰ চ্যানেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন টাইপৰ প্ৰডাক্টৰ বিষয়ে ভিডিও মোৰ এইটো চ্যানেলত পাই যাব ধন্যবাদ